ইউটিউব চেনেল মই জ্যোতিস্মিতা আপোনালোক সকলোকে মোৰ চেনেলৰ এটা নতুন ভিডিঅ' লৈ পুনৰবাৰ স্বাগতম জনাইছো। এতিয়া দুপৰীয়া হ'ল আৰু বৰ্তমান মই যাবলৈ ওলাইছো বজাৰলৈ। দুটামান বজাৰ কৰিবলগীয়া হৈ আছে আৰু ইটো সিটো কিবা দুটামান কামো আছে। তো এতিয়া মই বজাৰত যাওঁ আৰু কামকেইটা কৰি আহোঁগৈ। আজি মানে আমাৰ ঘৰত স্পেচিয়েল কিবা এটা আছে। প্ৰথমে মই বজাৰৰ পৰা আহোঁগৈ, তাৰপিছত আপোনালোকক কৈ আছোঁ কি আছে। ভিডিঅ'টো শেষলৈকে চাই যাব, কিবা এটা স্পেচিয়েল আছে। আৰু মানে এতিয়া মই দৌৰিব লগা হৈছে দুপৰীয়া সময়ত, কাৰণ জানে আপোনালোকে আমাৰ ঘৰত পাপা নাথাকে, পাপা বাহিৰত থাকে। সেইকাৰণে মানে আৰু আমাৰ ঘৰত মানুহ বুলিবলৈ মাত্ৰ 3টা, মই, মা আৰু ভাইটি। ভাইটি সৰু হৈ আছে, সি মানে ইমানকৈ বজাৰ কৰিব নোৱাৰে, এনেই সৰু সুৰা দুটামান পাৰে আৰু। সেইকাৰণে মানে চব ক্ষেত্ৰতে মা আৰু মই দৌৰিব লগা হয়। এতিয়া মানে মায়ে কিবা কিবি কাম কৰি আছে যে, আৰু চব টাইমতে দুইজনী যোৱাটো সম্ভৱ নহয় ন। সেইকাৰণে বোলো মই পটককৈ গৈ পেলাই কামকেইটা কৰি আহোঁগৈ। এতিয়া ব'লক বেছি দেৰি নকৰি এতিয়া বজাৰলৈ যাওঁ। তাৰপিছত বাকীখিনি কি হয় আৰু দেখাই যাম, চাই যাব ভিডিঅ'টো। লওঁ হেলমেটটো একদম চবতকৈ ইম্পৰ্টেণ্ট বস্তু, আৰু চাবি। ব'লক বজাৰলৈ যাওঁ, তাৰ পৰা আহি ক'ম কি আছে কি নাই। ভিডিঅ'টো চাই যাব, গম পাই গৈ থাকিব। ব'লক। আৰু এইয়া চাওক, আমাৰ এই আচাৰ বনাবৰ কাৰণে বগৰী ৰ'দত দি থৈছে, একদম পকা টেষ্টি। যেতিয়া আচাৰ বনাই তেতিয়া বাৰু মই দেখাম। এতিয়া ব'লক গৈ থাকোঁ। এতিয়া আহিছোঁ বা এজনীৰ ঘৰত, কেক অৰ্ডাৰ দিছিলোঁ, কেকটো লৈ লওঁ। এইযোৰ হৈছে প্ৰিয়ংকা বাৰ কাপোৰ, তাই বিয়ালৈ পিন্ধি যাব, দেখাইছে। ধুনীয়া লাগিছে। আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আৰু ইয়াৰ পৰা গৈ ময়ো দৰ্জিৰ ওচৰত যাব লাগিব। মায়ে ব্লাউজ চিলাব দিছিলে, ব্লাউজটো ল'বগৈ লাগিব। বাৰ্থডে বুলি কাপোৰ লৈছে। আজি মা আৰু ভাইটি বাৰ্থডে। সেই দৰ্জিৰ ওচৰত যাব লাগিব, ব্লাউজ চিলাব দিছে যে, হৈছেনে নাই। এতিয়া মই বহি আছোঁ আৰু তাৰপিছত প্ৰিয়ংকা বাই মই আকৌ এফালে যাব লাগিব। তাৰপিছতহে কেক লৈ ঘৰলৈ যামগৈ আৰু। এতিয়া খাম মই চাহ। কেক নিবলৈ আহি চাহৰ জুতি লৈ আছোঁহি। ভাত খাব দিছিলে, নাখালোঁ, মানে ঘৰত খামগৈ আৰু। প্ৰিয়ংকা বা আৰু মই বা এজনীৰ ঘৰত আহিছোঁ কেকৰ বস্তু নিবলৈ। কেক সজোৱা বস্তুবোৰ যে ইমান ধুনীয়া, একদম দেখি ভাল লাগি গৈছেগৈ। এজনী আছে প্ৰিয়ংকা বা, আৰু তাই মই এতিয়া কেকৰ বস্তু নিবলৈ আহিছিলোঁ। ল'লোঁ, এতিয়া ঘৰলৈ যামগৈ। তাৰপিছত প্ৰিয়ংকা বাহঁতৰ ঘৰৰ পৰা মই কেকটো লৈ একদম ডাইৰেক্ট ঘৰত যাম। দৰ্জি তাত যাম, তাৰপিছত ঘৰত যাম। বজাৰ চজাৰ কৰি মেলি পেকিং চলি আছে। আৰু এয়া আমাৰ কেক বনোৱা মানুহজনী। প্ৰিয়ংকা বাৰ কিবা পেজ আছিলে ন, কেক বক্স, আপোনালোকে ফ'ল' কৰিব। দিয়ক। এয়া এতিয়া আহিছোঁ দৰ্জি তাত মাৰ ব্লাউজ নিবলৈ। ঘৰ আহি পাই গ'লোহি, আৰু এইটো কেকৰ ডিজাইনটো বৰ ধুনীয়া হৈছে। আপোনালোকক দেখাম ৰ'ব অলপ পিছতকৈ। আৰু গমটো পালেই, আজি আমাৰ মা আৰু ভাইটিৰ বাৰ্থডে। সেইকাৰণে কেক চেক লৈ আহিলোঁ। আৰু মায়ে ব্লাউজ চিলাব দিছিলে, বাৰ্থডে বুলি কাপোৰ লৈছিলে, ব্লাউজো ল'লোঁ। আৰু অলপ বজাৰ কৰিলোঁ। দেখাই আছোঁ কাপোৰযোৰ, কোনযোৰ কাপোৰ। কেকটো এতিয়া মই ফ্ৰিজত থৈ লওঁ। এইটো চাওক কেকৰ ডিজাইনটো, এইটো ইমান ধুনীয়া হৈছে চাওক। পাৰ্পল কালাৰৰ ধুনীয়া ডিজাইন কৰিছে। দেখাত ধুনীয়া যেতিয়া খায়ো টেষ্টি লাগিব। এতিয়া মই অকণমান ফ্ৰিজত থৈ দিওঁ। কেক চেক ফ্ৰিজত থোৱা হৈ গ'ল। এতিয়া এইটো ব্লাউজ মই আপোনালোকক দেখাওঁ। কাপোৰযোৰ মায়ে বাৰ্থডে বুলি লোৱা কাপোৰযোৰ দেখাওঁ ৰ'ব। ঠাণ্ডা লাগিছে ইমান, গাড়ী চলাই আহিছোঁ যে। কাপোৰযোৰ দেখাই লওঁ, কেনেকুৱা লাগে ক'ব কমেণ্টত। এইযোৰ চাওক, মাৰ বাৰ্থডে বুলি লোৱা কাপোৰযোৰ। দহি গুঠাই নাই, গুঠিম আৰু। গ্ৰীণ কালাৰ হয়, তাত হোৱাইট কালাৰৰ কাম আছে। কেনেকুৱা লাগিছে আপোনালোকৰ তলত কমেণ্ট কৰি জনাব। আৰু এইটো চাওক, আজি চিলাই অনা ব্লাউজটো হোৱাইট কালাৰৰ হয়। এইযোৰে আৰু এইটো লৈছে ৰাফ ইউজৰ কাৰণে, ঘৰতে পিন্ধিবলৈ আৰু। এইটো কেনেকুৱা লাগিছে ক'ব। এতিয়া মই এইখন ৱাল অকণমান ডেক'ৰেশ্যন কৰি দিওঁ। বেছি একো নকৰোঁ, বেলুন কেইটামান ফুলাই জাষ্ট লগাই দিম। সেয়ে আৰু ভাইটি এতিয়া মানে অকণমান ডাঙৰ হ'ল যে, লাজ কৰে বেছি জিক জাক হৈ থাকিলে। সেইকাৰণে এতিয়া মই জল্দি ফুলাই মেলি লগাই দি লওঁ।
তেতিয়াহে কেক কাটিলে ভাল লাগিব নহয় জানো তাৰপিছত তেন্তে মই এতিয়া জলদি ফুলাই পেলাই লগাই দিলোঁ ৰ'ব এইয়া কেক কটা জেগাকণ এনেই চিম্পলকৈ সজাই দিছোঁ আৰু বেলুন কেইটামান লগাইছোঁ আৰু ছাইডত এনেকৈ টুনি লাইট দি দিছোঁ আৰু এইখন টেবুলখনত দিবলৈ নুজুৰিলেগৈ লাইট এইকণে আধা হৈ পেলাই মানে অকণমান জেগাহে হ'ল আৰু গোটেইখন নহ'ল তো সেয়াই আছিলে আৰু একেবাৰে আপোনালোকক মই কেক কটা সময়ত দেখাই আছোঁ গোঁসাই ঘৰত প্ৰসাদ দিছে আৰু এইফালে ভিতৰত মায়ে পায়স বনাই আছে আৰু এয়া মই এইফালে ডেক'ৰেশ্যন কৰিলোঁ এই আৰু একেবাৰে আপোনালোকক কেক কটাৰ সময়ত দেখাই আছোঁ হেই গাইজ মই এতিয়া অকণমান ষ্টাইল কৰি ল'লোঁ কেক কটাৰ সময় হৈছেতো ভাইটিয়ে তাৰ লগৰখিনিক বাহিৰতে কিবা খুৱাই দিলে বোলে আৰু এতিয়া ঘৰৰ ওচৰৰ সৰু সৰু ল'ৰা ছোৱালী কেইটামান মাতিছে সেয়ে আৰু এতিয়া ষ্টাইল কৰি লৈছোঁ আৰু সেই বাচ্ছাৰ সৈতে মানে বাৰ্থডেটো হ'ব আৰু বেছি ডাঙৰ কৰা আনি এনেই সৰুকৈ পাতি থৈ দিছে আৰু আলহী চালহীও নাই তেনেকৈ বাৰ্থডেটো কি আলহী আহিব সেয়াই আৰু সৰু সৰু বাচ্ছাৰ সৈতে বাৰ্থডেটো চেলিব্ৰেশ্যন কৰা হ'ব আৰু চাই থাকিব আপোনালোকক এইখিনিতে এটা ইম্পৰ্টেণ্ট কথা কৈ থওঁ আজি যে আমি কেক কাটিম তেতিয়া মানে আমি মম নজ্বলাওঁ বন্তি চাকি জ্বলাম এবাৰ মানে এনেকৈ বাৰ্থডে পাৰ্টি এটাত যাওঁতে তাত কোৱা শুনিছিলোঁ তাতো মানে মম জ্বলোৱা নাই বন্তি চাকি জ্বলাইছিলে তেতিয়া কৈছিলে যে এটা উঠি অহা জীৱ বা এটা উঠি অহা জীৱন সদায় আমি পোহৰাই দি তুলিব লাগে তেওঁলোকৰ জীৱনটো পোহৰাই তুলিব লাগে হয়নে নহয় মমডালটো এটা মনতে কিবা এটা ভাবি বা প্ৰাৰ্থনা কৰি পেলাই ফুকিয়াই দিয়া হয় সেইটো বোলে তেনেকুৱা কৰিব নালাগে বেয়া বোলে শুনিবলৈ পাইছোঁ তেওঁলোকৰ জীৱনটো যিমান পাৰে পোহৰাই তুলিব লাগে সেইকাৰণে মানে আমি তেতিয়াৰ পৰা সেইটো কথা বিশ্বাস কৰি পেলাই যেতিয়াৰ পৰা আমি কেক কাটিলে মম নজ্বলাওঁ বন্তি চাকিয়ে জ্বলাওঁ কাৰণ এটা উঠি অহা জীৱন আমি যিমান পাৰে তেওঁলোকক আমি কিমান কামনা কৰোঁ উইচ কৰোঁ তোমালোকে সদায় সুখী থাকা হেপী থাকা বা ভগৱানে মংগল কৰক সেইটো আমি কামনা কৰোঁ সেইকাৰণে তেওঁলোকৰ মানে জীৱনটো সদায় আগুৱাই যোৱা পোহৰ হৈ থকা উজ্জ্বল হৈ থকাটোৱে আমি বিচাৰিম সেইকাৰণে মানে আমি মমটো নজ্বলাওঁ আৰু বন্তি চাকি জ্বলাওঁ যেতিয়াৰ পৰা মানে এইটো শুনিছোঁ তেতিয়াৰ পৰা আমি মানে এইটোৱে বিশ্বাস কৰি পেলাই মমটো নজ্বলাওঁ বন্তিয়ে জ্বলাওঁ এতিয়া আপোনালোকৰ কথা আপোনালোকে যদি এই কথাষাৰ বিশ্বাস কৰে তেন্তে মম নজ্বলাব আপোনালোকৰ চইচ হয়নে নহয় সেয়াই আৰু আমি যিটো মানুহ মানে বিশ্বাস কৰোঁ আপোনালোকৰ আগত কৈছোঁ আৰু সেইটো তোমাৰ নামটো কি অস্মিতা কি অস্মিতা দাদা নাই ঘৰত দাদা নাই এজনী নাজানো কোন অস্মিতা এজনী অস্মিতা মই অস্মিতা আঙুঠিটো মোক যাওঁতে দি থৈ যাবা কিহত পাইছা আঙুঠিটো চিপত পাইছা বৰ ধুনীয়া লাগিছে মোক দি থৈ যাবা বা ভয় লাগি গৈছে গো দেই এইটো আমাৰ নীলোৎপল ভাই তেনেকৈ দিয়ে নেকি কেনেকৈ দিয়ে ভালকৈ দে মুখখন দেখাই দে দেখিয়ে আছোঁ আমাৰ নীলোৎপল ভাই লাষ্ট কৰিছে এফালে চাই দে মুখখন দেখাই দে তোমাৰ ধুনীয়া বগা থপৰাটো বগা থপৰাটো দেখাই দে এইকেইটা আমাৰ বাচ্ছা পাৰ্টি এয়া আমাৰ বাৰ্থডে সদস্যসকল এয়া আমাৰ বাৰ্থডে বয় আৰু এইফালে এয়া কেক কাটিং হ'ব এয়া ডেক'ৰেশ্যন আজি আমাৰ এইগৰাকী বাৰ্থডে গাৰ্লে নাকাটিলে কেক
বাচ্চা পাৰ্টি গ'ল গৈ এতিয়া মই আকৌ কেক খাবলৈ লৈছোঁ ইমান টেষ্টি হৈছে প্ৰিয়ংকা বাবু সঁচাকৈ বহুত ধুনীয়া বনাইছা একদম বহুত টেষ্টি হৈছে এই বাচ্চাখিনি এনেকৈ প্ৰসাদ চসাদ দিলে আৰু মিঠাই চিঠাই পায়স চায়স কেক চেক খোৱালে সেয়ে এতিয়া আমাৰ ঘৰৰ ৰাতিলৈ আছে পাৰ্টিটো মানে খানাটো আৰু আমি তিনিটাই পাৰ্টি কৰিম আৰু এতিয়া মই আকৌ কেক অকণ খাওঁ বহুত ধুনীয়া বনাইছে এতিয়া মই প্ৰসাদ খাবলৈ লৈছোঁ এয়া বাৰ্থডে স্পেচিয়েল প্ৰসাদ এয়া মিঠাই এয়া চেৱৈদি বনোৱা ক্ষীৰ চেৱৈ আৰু জহা চাউল আৰু এইফালে কেক হে গাইজ বাৰ্থডে খানা বনি আছে মায়ে বনাই আছে টেষ্টি টেষ্টিকৈ এইফালে মই হেল্পাৰ হৈ আছোঁ আৰু ইয়াত পনীৰৰ কাৰণে বুটৰ দাইল কাবুলী বুট বইল কৰি ৰাখিছোঁ এতিয়া এইখিনি নিব লাগে ইমান গৰম মই চুবই পৰা নাই প্লেট এখনতে উঠাই লওঁ বহুত গৰম সেইফালে মাংস বনি আছে তাৰপিছত পনীৰ হ'ব কি হয় বাৰু দেখাম মই এতিয়া হেল্পাৰ সেইখিনি উঠাই লওঁ ৰ'ব এতিয়া পনীৰৰ কাৰণে গৈ আছে কাবুলী বুট বুটৰ দাইল বইল আৰু এয়া আমাৰ বাহিৰৰ চৌকাত মায়ে বনাই আছে এইফালে ইফালে ইফালে বনাই আছে ইজনে বাহিৰৰ চৌকাত হে গাইজ আমাৰ ভাত খাবলৈ হৈ গ'ল মায়ে মাতি আছে আৰু আপোনালোকক আজি দেখাওঁ আমাৰ বাৰ্থডে খানাত কি আছে ৰ'ব দেখাই আছোঁ এয়া আজি আমাৰ বাৰ্থডে খানা এইফালে ভাত এইটো ফ্ৰাই কণী বাঁহগাজৰ আচাৰ গাজৰ পিঁয়াজ পাপৰ এইফালে কেপচিকাম দি বনোৱা মাংস আৰু এইফালে বুটৰ দাইল কাবুলী বুট পনীৰৰ তৰকাৰী এয়া আজি আমাৰ বাৰ্থডে স্পেচিয়েল খানা বেছি একো বনোৱা নাই চিম্পুলকৈ কৰিছে গাইজ তেন্তে আজি আমি বাৰ্থডে খানাটো খাই লওঁ ভিডিঅ'টো ইমানখিনিতে সামৰণি মাৰি দিওঁ আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যিসকল মোৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে সেইসকলে ছাবস্ক্ৰাইব কৰি দি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে মোৰ চেনেলৰ আহিবলগীয়া প্ৰতিটো নতুন ভিডিঅ'ৰ আপোনালোকে নটিফিকেশ্যন পাই থাকে তেন্তে আজিলৈ আহিছোঁ পুনৰ অন্য এটা ভিডিঅ'ৰ সৈতে লগ পাম বাই বাই